So time to realign, reconnecting my foundation, reunite. Oh, I'm digging, got my feet on solid ground. No more levitation. There was always a longing for more, a deeper connection. Was disconnected from the source within. There were parts of my core, senseless and frozen. Wisdom hidden, locked up in my soul. নমস্কাৰ আজি আমি আছো নগাঁৱৰ এখন যোগা মহাবিদ্যালয় এইটো 2021তে ইয়াতে ইনগ্ৰেট হৈছিলে কিন্তু এতিয়াৰ পৰা আজিৰ পৰা ইয়াতে 1 ইয়াৰ ডিপ্ল'মা কোৰ্ছ হ'ব আৰু বাইদেউ হৈছে ইয়াৰে মুৰব্বী তো বাইদেউৰ তত্ত্বাৱধানতে এই বিদ্যালয়খন চলিব বিদ্যালয়খনৰ নামটো সম্পূৰ্ণ নামটো হৈছে ডক্টৰ মাঘা হেণ্ডিক আৰ্বান যোগ বিজ্ঞান মহাবিদ্যালয় ইয়াতে 1 ইয়াৰ ডিপ্ল'মা কোৰ্ছ হ'ব গতিকে আপোনালোক যদি ইচ্ছুক হয় তেতিয়াহ'লে ইয়াতে আহিব পাৰে আৰু মই তলত নাম্বাৰটো দি দিম সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু ইয়াতে 1 ইয়াৰ যিটো কোৰ্ছ আছে সেই কোৰ্ছটো আপোনালোকে কৰিব পাৰে মই 40-42 বছৰৰ পৰা এই লাইনত কাম কৰি আছোঁ আৰু এই মহাবিদ্যালয়খন উদ্বোধন কৰিলে পৰম পূজ্য যোগাচাৰ্য সুভাশিষ ডাঙৰীয়াদেৱে আৰু আমি প্ৰথমবাৰৰ বাবে এনেকুৱা কাহিত আমি আহাৰ গ্ৰহণ কৰিছোঁ যিখন কাহিক মাইহাং বা বান কাহি বুলি কয় সো খুবেই এটা খুব সুন্দৰ এটা এক্সপেৰিয়েন্স